সেনাপতি প্রখেন্তি মহারাজ, জগৎ সৃষ্টির অধিপতি পরম তেজস্বী ব্রহ্মদেবর সন্তানময় দক্ষ প্রজাপতি জগতর যক্ষ রক্ষ নাগ নর গন্ধর্ব কিন্নর সকলে মান্য করে মুখ গুর্জবান বলে কিন্তু কিন্তু সেই নির্লজ্জ জ্ঞান করি এই দক্ষকে সে নিজকে শ্রেষ্ঠ বলি করিছে অহংকার কোন গুণে শ্রেষ্ঠ হব পারে দক্ষর পাহর যেদিন খনি দেখিব দক্ষর বিক্রম সেই দিন বুঝবে দক্ষর শক্তি কিমান পরাক্রম কিমান বাউ 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 সকোয়াচু লরিছে ফফ কোনোবাই কৈছে মুখ হদুৰৰ পৰা দক্ষ মৃত্যুদূৰ অধিক বিপদ মৃত্যুদূৰ অধিক বিপদ মৃত্যুদূৰ অধিক বিপদ মোৰ মৃত্যু অসম্ভৱ 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 ধৈৰ্য ধৰক। ঠিকেই কৈছা সেনাপতি, মই অধৈৰ্য হোৱাটো অনুচিত। বাৰু কোৱাচোন সেনাপতি, মহাৰাজ, মোৰ এই দক্ষ ৰাজ্যৰ সকলো প্ৰজাই আনন্দৰে কৰিছেনে বা কৰিছে নেকি কোনোবাই বিদ্ৰোহ শাসন? মহাৰাজ, বৰ্তমান সকলো প্ৰজাৰে মংগল, সকলো প্ৰজাই কৰিছে সুখে শান্তিৰে বসবাস, নাই কৰা কোনেও বিদ্ৰোহ অচৰণ। আৰু যদি কোনোবাই কৰিছে বিদ্ৰোহ আচৰণ, শিৰশিৰ কৰি তাৰ কলেবৰ দেশ খণ্ডিত কৰি ধৰাৰ বৃক্ষ। শুনি সন্তোষিত হলো সেনাপতি, সভাপতি ৰাজকাৰ্য সুচাৰুৰূপে হৈ পৰিচালিত, তাৰ বাবে চোকা দৃষ্টি ৰাখিব সদায়। নিশ্চয় মহাৰাজ। বাৰু সেনাপতি, মহাৰাজ, মোৰ অতি মৰমৰ কন্যা প্ৰসূতিৰ আলাপ কৰিলা, সতীৰ স্বয়ম্বৰৰ মই কৰিছো আয়োজন। তাৰ উদ্দেশ্যে জগতৰ বহু ৰজা মহাৰাজাক নিমন্ত্ৰণ জনোৱা হৈছে। অতি উলহ মালহেৰে সতীৰ স্বয়ম্বৰ অনুষ্ঠিত কৰা হ'ব। যোৱা সেনাপতি, তুমি সতীৰ স্বয়ম্বৰ স্থলী সম্পূৰ্ণ কৰি আনাব। ভাল মহাৰাজ। ৰবা সেনাপতি, মহাৰাজ, এই অতি গুৰুতৰ কাৰ্য, কিন্তু আমাৰ বাবে হ'ব অতি আনন্দদায়ক। আনন্দদায়ক। আনন্দদায়ক।